তো হে গাইজ সবৰ কাৰণে এটা গুড নিউজ আছে। আজি সন্ধিয়া 8 বজাত প্ৰাগ নিউজে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সৈতে বহিব আৰু তাত বিভিন্ন ধৰণৰ কথা আলোচনা কৰিব। অসমৰ শিক্ষা ব্যৱস্থাৰ লগতে এইচএছ আৰু এইচএছএলচি এক্সাম পোষ্টপন কৰিব নে পিছুৱাই দিব বা কেইটা বিষয়ত পৰীক্ষা পাতিব এই সম্পৰ্কে কথা পাতিব, আলোচনা কৰিব। আৰু প্ৰাগ নিউজৰ জৰিয়তে যদি কোনোবাই ৰণোজ পেগু ডাঙৰীয়ালৈ কিবা মেছেজ আগবঢ়াব বিচাৰে বা নিজৰ অপিনিয়ন দাঙি ধৰিব বিচাৰে, তাৰ কাৰণে প্ৰাগ নিউজে এটা নম্বৰ দিছে, যিটো নম্বৰ মই পঢ়ি শুনাই দিছোঁ। 7002509214 এইটো নম্বৰত তোমালোকে ডাইৰেক্ট কল কৰিব পাৰা বা হোৱাটছএপ মেছেজ কৰিব পাৰা আৰু তাত মেছেজ কৰি নিজৰ অপিনিয়নটো দাঙি ধৰিবা যে এক্সাম কেনচেল কৰিব লাগে বা কেইটা বিষয়ত এক্সাম পাতিব লাগে। এই সম্পৰ্কে তোমালোকে ৰণোজ পেগু ডাঙৰীয়ালৈ প্ৰাগ নিউজৰ জৰিয়তে তোমালোকে নিজৰ অপিনিয়ন দাঙি ধৰিব পাৰিবা। তো এতিয়াই যোৱা আৰু মেছেজ কৰি দিয়া, এতিয়াই যোৱা আৰু মেছেজ কৰা বা ফোন কৰা, নিজৰ অপিনিয়নটো দাঙি ধৰা। আৰু ময়ো বহুতকেইটা মেছেজ দিছোঁ এক্সাম ৰিলেটেড। আৰু তোমালোকে আজি সন্ধিয়া 8 বজাত ৰণোজ পেগু ডাঙৰীয়াক প্ৰাগ নিউজত দেখিবলৈ পাবা আৰু তাত তোমালোকৰ অপিনিয়নবিলাক তাত ৰণোজ পেগু ডাঙৰীয়াই ৰাইজৰ মাজত কৈ দিব। তোমালোকে এতিয়াই যোৱাকৈ আৰু মেছেজ কৰা বা ফোন কৰা আৰু নিজৰ অপিনিয়নটো দাঙি ধৰা। থেংক ইউ।